নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম টু menttjob ইউটিউব চেনেল। আৰু বন্ধু-বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ৰ মাধ্যমত যি ড্ৰাইভাৰ পোষ্ট আছিলে সেই পোষ্টৰ বাবে কি নতুনকৈ নটিচ আহিছে আৰু এই নটিচখনত কি উল্লেখ কৰিছে আৰু ড্ৰাইভাৰ পোষ্টসমূহৰ চেলাৰী কিমানকৈ হ'ব আৰু আপোনাৰ যিসকলে ড্ৰাইভাৰ পোষ্ট পাছ কৰে তো তাৰ পাছত আপোনালোকৰ স্কিল টেষ্ট কি হ'ব, তো সম্পূৰ্ণ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তো চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তো বন্ধু-বান্ধৱীসকল, এইখনেই হৈছে ড্ৰাইভাৰ পোষ্টৰ বাবে নটিচখন আৰু ইয়াতে নটিচখনত আছে যে ডিটেইং ভেকেঞ্চি পষ্টিং অফ ড্ৰাইভাৰ পোষ্ট আনএভেল ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কম্বিনেশ্যন ক্লাছ 3 পোষ্ট। তো আপোনালোকে নিশ্চয় দেখিব পাইছে। তো ইয়াতে মানে এইটো থাৰ্ড গ্ৰেডৰ হয় পোষ্টবিলাক আৰু ইয়াতে উল্লেখ কৰিছে যে চেলাৰীৰ কথা উল্লেখ কৰিছে আৰু ইয়াতে চাওক চেলাৰী কি বুলি কৈছে আপোনাৰ দেখিছে 14,000ৰ পৰা আপোনাৰ 60,000লৈ ইয়াতে চেলাৰী এটা মিনিমাম দি থৈছে। তো আপোনালোকৰ ড্ৰাইভাৰ পোষ্টসমূহৰ বাবে চেলাৰী হ'ব 14,000ৰ পৰা মিনিমাম 60,000। তো এইখিনি চেলাৰী হ'ব আৰু ইয়াতে আৰু আছে নটিচখনত উল্লেখ কৰা। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে এইটো 4 গ্ৰেডৰ নহয়, যিহেতু থাৰ্ড গ্ৰেডৰ হয়। তো সেইবাবে আপোনাৰ ইয়াতে গ্ৰেড পেটো দেখিছে ইয়াতে আছে উল্লেখ কৰা যে 5,000ৰ পৰা 5,600। তো এইখিনি হ'ব যিহেতু এইটো থাৰ্ড গ্ৰেডৰ হয়। তো বন্ধু-বান্ধৱীসকল, ইয়াত আপোনালোকে ইয়াত কেটাগৰী হৈছে এইটো 3 থাৰ্ড আৰু ইয়াতে আপোনালোকে এক্সামিনেশ্যন হৈছে HSLC আৰু ইয়াতে আপোনালোকে LL। তো আপোনালোকৰ যিহেতু লাইচেঞ্চটো থাকিব লাগিব আৰু ইয়াৰ মুঠ পোষ্ট হৈছে আপোনাৰ ইয়াত দেখিছে 1105টা আপোনালোকৰ মুঠ পোষ্ট আৰু ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ কথাটো হৈছে আপোনালোকে যিহেতু ৰাইটেন এক্সামত পাছ কৰিলে আপোনালোকে কি দিব লাগিব, কি স্কিল টেষ্ট হ'ব আপোনালোকৰ, সেইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। তো নটিচখনৰ তলত আপোনালোকে দেখিছে ইয়াতে উল্লেখ কৰিছে তো আপোনালোকৰ কি টেষ্ট হ'ব। তো ইয়াতে আপোনালোকৰ মেইন হ'ব আপোনাৰ ড্ৰাইভিং টেষ্ট। তো ড্ৰাইভিং টেষ্টটো মেইন আৰু আপোনাৰ নিশ্চয় লাইচেঞ্চটো মানে অতিকৈ জৰুৰী, কাৰণ লাইচেঞ্চ লাগিব আৰু ড্ৰাইভিং টেষ্টটো আপোনালোকে ভালকৈ জানিব। যদি আপোনালোকে এতিয়াৰে পৰা ড্ৰাইভিং টেষ্টটো নাজানে তো নিশ্চয় এতিয়াও সময় আছে, আপোনালোকে ভালদৰে শিকি লওক, কাৰণ সেইটোৱে মেইন হ'ব। তো বন্ধু-বান্ধৱীসকল, আজিলৈ আপোনালোকৰ এইখিনি এটা ইনফৰ্মেটিভ আছিলে আৰু এইখিনিতে আপোনালোকে কৈছোঁ যি চাকৰি আহি আছে তো অথচ আহি আছে তো নিশ্চয় আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হৈ ল'ব পাৰে। তাতে আপোনালোকক আমি PDF আকাৰে আপোনালোকক ফাইল দিম আৰু বহুত ইম্পৰ্টেণ্ট আপোনালোকক কুৱেশ্যন দিম। যিকোনো চাকৰিৰ বিষয়ে আপোনালোকে তাতে প্ৰথমবাৰৰ বাবে পাই যাব। সেয়ে আপোনালোকে টেলিগ্ৰামৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি থাকিব, আপোনালোকে তাতে জইন হৈ ল'ব। আৰু আপোনালোকে যদি অলপ ভিডিঅ'টোৰ পৰা সহায় হৈছে তো নিশ্চয় ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ জয় হিন্দ। তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই।